হেল্ল' গাইছ, ৱেলকাম বেক টু মাই চেনেল। আৰু সকলোৱে ভালে আছে। তো আজিৰ আৰু এটা ব্লগ হ'বলৈ গৈ আছে, মানে ব্লগটো কিহৰ পৰা হ'বলৈ গৈ আছে আপোনালোকে নিশ্চয় থাম্বনেল চাই গম পাইছে। য়েছ, আজি এসপ্তাহ আগত যিখন মই ডমিনৰ 400 লৈছিলোঁ, তো তাৰ কাৰণে একো পাৰ্টি চাৰ্টি দিয়া নাছিলোঁ। তো আজি বয়ছকেইটাই ক'লে আছে আৰু এটা পাৰ্টি এটা দিয়ক বুলি। তো ফাইনেলি আজি গৈ আছোঁ। এতিয়া আমি ক'ত গৈ আছোঁ আপোনালোকে দেখা পাই আছে। তো ভিডিঅ' দেখালে চাই থাকিব। মনজিত কৈ দিছোন আমি ক'ত যাব লাগিছোঁ আজি, একচুৱেলি কি আছে জল্দি ক। মানে ইমান বেলেগ একো নাই ছাৰ, চলিকেইটা কিয় বেলেগ হৈ গৈছে মানে বেয়া হ'ব ক'ত যাব লাগিছে কৈ দে। মানে আপোনাৰ পাৰ্টি খুজি আছে তো, মানে নতুন নতুন গাড়ী লোৱা কুলদীপ লামা আছে, জয়দেৱ আমাৰ ঘূৰিব। তাৰপিছতে ইফালে আছে, ইয়াৰ নামটো পাহৰিলো মই। তাৰপিছত সিহঁতে পাৰ্টি খুজি আছে, গতিকে আপোনাক ক'লো যে আমাৰ পাৰ্টিটো দিয়ক। আজি আৰু আপোনাৰ ক্লাছ বন্ধ নাছিল বাৰু। আপোনাৰ কি পাৰ্টি লাগে, কেনেকুৱা পাৰ্টি লাগে? পাৰ্টি মানে বেলেগ একো নহয়, মানে কিবা কিবি গাহৰি চাহৰি লৈছো, ৰান্ধা পালাতো মোটাতে বস্তু তাৰমানে গামচা চামচা লৈ লৈছো, ধুতি চুতি লৈ লৈছো তাৰমানে। ঠিক আছে, আমাৰ কুলদীপ আছে, আমাৰ জয়দীপ আছে, আৰু এইফালে আমাৰ কৌশিক, এইফালে আমাৰ উদয়, এইফালে আমাৰ ধ্ৰুৱ ভাই মাজত আছো এতিয়া আমি। তো ইন্ট্ৰটো বনাই ললো ইয়াতে, তাতে গোটেইখিনি দেখাই আছো আপোনালোকক গোটেইখিনি। তো ভিডিঅ' দেখলে চাই দিব। আমি এতিয়া ৰখিলো কি যাব লাগে, সেইখিনি কি যাব লাগে? নাহৰবাৰী ন, নাহৰবাৰীত পুখুৰী আছে, আমি মাংস এতিয়া গাহৰি মাংস লৈছে। এই বৰুৱা তই কৈ দি ক'ত যাব লাগিছে ক'ব লাগব, তই নকলি ক'ত হ'ব কৈ দে জল্দি। পুখুৰীত যাওঁ চাওঁ, আজি গাড়ীৰ পাৰ্টি, তো এক্সাইটেড হৈ আছো। আৰু এয়া আমাৰ লখিমপুৰ পুখুৰী পাৰত, তাত ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, চবফালে ধুনীয়া সেউজীয়া সেউজীয়া, বতৰটো আজি ধুনীয়া, খানা খাব ধৰণৰ গছি ৰাইট। এইফালে আমাৰ বাইক ষ্টেণ্ড কৰা আছে, এয়া ফালে আৰু এইফালে পাৰ্টি আছে, এইবিলাক পাৰ্টি এইফালে খাই আছে। এইবিলাক আজি গৰমৰ ছিজনত চবেই অলপ প্ৰাকৃতিক পৰিৱেশৰ মাজত ভিউ আৰু খাইছে। আৰু ইয়াৰ ভিডিঅ' দেখাইছিলোঁ আপোনালোকক। তো আজি এটা বেলেগ এটা আমি মানে এটা প্ৰপ'জ লৈ আহিছোঁ ইয়াতে। এইবাৰ ফুৰিব আহিছিলোঁ, আজিবোৰ ফুৰাই, বাট আজি এটা আমাৰ যিহেতু বাইক লোৱা পাৰ্টি আছে। তো জয়দীপ কি কৰিছা? আচ্ছা চাফাই ভিতৰত না, ঠিক আছে বাৰু। আমাৰ বস্তুবিলাক ৰেডি হৈছে। এয়া এইবিলাক কি, এইবিলাক মেইন বস্তু আমাৰ পানীয়ে নাই এতিয়া। আৰু বঞ্জিতে ধ্ৰুৱই ক'ত গ'ল নাজানো বাৰু, কিবা আনিব গৈছে সিহঁতে। আৰু খৰি চৰি চৌকা আমাৰ ৰেডি হৈছে। এইফালে বাৰ্টন কুলদীপ এইবিলাক কি কৰিছা? ঠিক আছে, নতুন আলহী আমাৰ ইয়াত। ঠিক আছে, কৌশিক আমাৰ কৌশিক, পংকজ বৰুৱা, এতিয়া কি ৰান্ধনি হবি না? তই পেণ্ট চেণ্ট খুলি লৈছে আৰু আমাৰ চাউল জিৰা চাউল পোক আছে বোলে। তো আমাৰ কুলদীপে পোক বেছি আছে এতিয়া, পোকে চোকে খালি নো কি হ'ব হা। আৰু আমাৰ লখিমপুৰ এয়া ঐতিহ্যমণ্ডিত আমাৰ হিষ্টৰিকেল পইণ্ট। চাউল ধুলে নেকি তহঁতে? চাউল ধুলে এয়া আমাৰ কুলদীপ। আচ্ছা ভাল লাগছে, ঘৰত কাম কৰি আছে নেকি? পইচা নে প্ৰেক্টিচ কৰ লাগব নহয় পিছত নেকি? কৌশিক আমাৰ কৌশিক হ'লে কৌশিকে জানে কি ঘৰত বাচনে ধুব নাই। নাই এনেকুৱা কৰি খোৱা মজা বেলেগ নে নহয়? আচ্ছা ইয়া পানী 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 কি ডাঙৰ পুখুৰী, এবাৰ গা ধুব পাইছে আছিলে। পানীটো কিন্তু গৰম হৈছে না। গৰমত পংকজে ধৰি পেলাই পুৱাইছে যদিও এটা কাম পোৱা নাই তাহাঁতৰ নেকি ইমান গৰমত। তো ফ্ৰেণ্ডছ একদম ধুনীয়া ধুনীয়া, একদম ইমান ধুনীয়া ফ্ৰেছ হাৱা মাৰি আছে না, একদম ভাল লাগিছে। আৰু বতৰটো আজি মজা, গছৰ পাত কি বঢ়িয়া লৰি আছে চব, একদম ধুনীয়া। পানী অনা নাছিলোঁ, ধ্ৰুৱতে ক'ত কিবিলাক মেনেজ কৰিছিল গম নাপাব, কেনেকৈ মেনেজ কৰিলোঁ। পানী আহি গ'ল, কেৰাহী নাছিল, কেৰাহী আহি পেলাই, আৰু খৰি নাছিল, খৰি আহি পেলাই, হয় না, মেচ নাছিল, মেচ আহি পেলাই, একোৱেই নাই মুঠতে। আমি খালি মানুহকেইটা আহিছোঁ খালি। একদম আমাৰ ক্ৰেডিট বস্তু বঞ্জিত এণ্ড ধ্ৰুৱ, উদয় নেহৰু বাকলা আছে। এয়া কুলদীপ আলু কাটিছা, আলু কাটিছে ইয়াতে লাগ। আৰু জয়দীপে এইফালে কি কৰিছে? ভাত না দে, ভাত বনাই আছে। ফ্ৰেণ্ডছ আমি মধুৰিআম খাইছোঁ ইয়াতে। কিন্তু ইয়াত আহি মোৰ এটা বেয়া লাগছে, চাওক ইমান ধুনীয়া পৰিৱেশ, এটা প্ৰাকৃতিক পৰিৱেশ, গছ গছনি ইমান ধুনীয়া, কিন্তু আমাৰ মানুহবিলাকৰ কৰ্মকাণ্ড চাওকচোন। এইবিলাক চাওক, এইবিলাক কি বটল, এইবিলাক ড্ৰিংকছৰ বটল, এইবিলাক চাওক ইয়াতে পেলাই থৈ দিছে এইবিলাক। আৰু গছৰ গড়ে গড়ে চৌকাবিলাক খান্দিছে, মানে গছবিলাক কষ্ট পায় সেইটো ভাবিয়ে নাছে কোনেও। এইবিলাক ডাষ্টবিন আছে ইয়াতে পেলাব লাগে, কিন্তু এইবিলাক য'তে ত'তে এইবিলাক মানে য'তে ত'তে পেলাই থৈ দিছে বস্তুবিলাক। মানুহখিনি অকণমানো সজাগ নহয়, আমাৰ মানুহখিনিয়ে বেয়া একচুৱেলি। চাহ দেখছেনে ইমান দিন বিয়া, মাংসটো পাকছি তাতে হাগি দিছি চৰাই। হালকা চৰাই ছাৰ, হালকা চৰাই গৈ আহি কি লাগছে ৰেষ্ট নাই ইয়াৰ। আৰু এইফালে আমাৰ ধ্ৰুৱ ভাই পুৰা আলু কাটি আছে একদম
এইফালে আমাৰ বঞ্জিতে আহিব কিবা কৰি আছে ই ঐ আৰু কি বেয়া নহ'ব দেই ৰাইজ বস্তু এটা দেখাওঁ এইটো গাহৰি বইল মানে এইটো ঠিক আছে বেছি নেদেখাওঁ বাৰু বেয়াও বাৰু বহুতে আৰু এইফালে আমাৰ ভাত বনাই আছে কচিকে ভোক লাগছি কিনে বাবা ভোক লাগছি আৰু সঁচাকৈ ইমান ডাঙৰ পুখুৰী আছে এইটো পুৰা মুৰ্গীটো বনোৱা নাই জয়দেৱৰ কাৰণে আমাৰ ক'ত গ'লে পনীৰ অনা হৈছে বহুত তাৰমানে 3টা আইটেম বনাব আমাৰ এইটো পনীৰ এইটো জয়দেৱৰ বাবে আৰু চিকেনটো আছে বাৰু চিকেনটো আমাৰ 3জন মানে নাখায় 3জন কাৰণে আকৌ ইফালে আমাৰ পৰ্কটো আছে বাৰু গাহৰি বুলি নকওঁ পৰ্ক বুলি কৈছে আৰু ন ষ্টেণ্ডাৰ্ড হয় আৰু নেকি ক'লি এনেকৈ সেইটো বা আজি পিছে তামাম খাবি আৰু নেকি আজি সেইটো বা খাবি আৰু আৰু ই খাওঁকে আছে ই কোনোবা কাৰোবাৰ যদি চাৰ খাব লাগে চাই আহিব কিবা ই হাতেৰে নাখায় ই কৰচা লৈছে ক'ত হ'ব দে হৈ যাব আমাৰ বাবাই যদি আমাৰ মানে আমাৰ বাবাটো একো নাখায় মাছ মাংস কণী মাছ মানে একোৱে নাখায় তো সেইকাৰণে ইয়াৰ কাৰণে এক্সট্ৰাকৈ পনীৰ অনা হৈছে আৰু ই নিজে বনাই ল'ব তাৰমানে ই আৰু তো আমি ইয়াতে মাছ মাংস ব্যৱস্থা কৰিছিলোঁ কেৰাহীটোত তো সেইকাৰণে মানে ই ইয়াতে বনাব তাৰমানে হা অঁ ভকত তই মাংস খাওঁ ভকত ন মই ভকত মই আজি পুৰা খাম আৰু মই এনেকৈ বহি আছোঁ ইয়াত পুৰা হে কাম নাই বোলে মোৰ কাম নাই মোৰ বোলে কাম নাই গাইছোঁ মোৰ বোলে কাম নাই ময়ে মেনেজ কৰিছোঁ এইবিলাক কাম নাই বোলে আমাৰ ৰাইকত ৰিক্সা ৰাইজে নাখাতে আহিয়া ছাৰ ভাল লাগিছে টেষ্ট হৈছে ভালকৈ সিজাই নাই কিন্তু বাকী আছে সিজা নাই নিজাকে খাইছা ই বনৰীয়া নহয় কি নিজাকে খাইছি বেয়া নহয় নাই এই চান্সতে দিছে এইবোৰ না ই ৰিক্সা ইও কম নহয় ইমান আৰু চৰিত্ৰ পাতছি ৰিক্সা আমাৰ পৰা একদম ষ্টাৰ্ট হৈ গ'ল খোৱা ইয়া যদি পনীৰ বিৰিয়ানী না গছ কেনে অভিজ্ঞতা হা কলিপ আৰম্ভ কৰি দে পুৰা এটেক এইটো সদায় মানুহৰ সুখ আৰু ক'ত আছে ন এইবিলাকতে সুখ নহয় জানো খাৱাই সুখ এনেকৈ লগে ভাগে এসাঁজ নহয় জানো হা ৰ'ব কিবা আছে মানুহৰ জীৱনত একো নাই ন তাকে আনন্দ জীৱন জিন্দাবাদ এনেকৈ বেয়া চেয়া নাপাব আৰু আমি খাইছোঁ এনেকৈ লগে ভাগে এসাঁজ কোনোবা মাংস নাখাব পাৰে নেকি তো আমি খাইছোঁ আৰু বেয়া নাপাব এইটো কৈছে এনজয় এইটো কোন লোকেছে চাইটো এই উদয় মোৰ থাকোঁ নাই এইবিলাক স্মৃতি হয়নে নাই য়েছ তো এইবিলাক হৈ গ'ল আৰু ভাত চাত খাওঁ আমাৰ অলৰেডি আৰু ইফালে এটা পাৰ্টি জুবিনৰ গান বজাই এইফালে ভাত খাই আছে এয়া মানে গোটেই ফেমিলি বোলে এইটো বাচন দি আছে পাছত এই মই যেতিয়া কি কৈছা বাচন ধুলা বঢ়িয়া আপোনাৰ মই আৰু বিন্দাছ আছোঁ আৰু এনেকৈ চাফা হৈ গ'ল গোটাখিনি কৰিছোঁ ইয়াতে বাচনখিনি ধোওঁ আৰু আচ্ছা ঠিক আছে ৰাতিপুৱা এনেকৈ ওলাই আহে এটা ড্ৰেছ চাই গা-পা ধুব সময় নাপালে ছাৰ মানে ৰাতিপুৱা যেনেকৈ আহিছে সেনেকৈ আহিছোঁ মই ধুবাই কবি নেকি ছাৰ হৈ গ'ল আৰু হৈ গ'ল না কেনে লাগছে একদম ধুনীয়া লাগছে না দে ঠিক আছে ফিলিং হেপী আৰু অনন্ত এয়া ডাঙৰীয়া খাই আহিলোঁ আমি একদম সিটো পাৰে আছিলোঁ একদম সিটো পাৰে তো আহি এতিয়া আমি এইটো গ্ৰেট আৰু এইফালে ৰখি আছোঁ আমি যদি ফালে যিসকলে আহিব ইয়াত এনজয় কৰিব আহিব যাতে পৰিৱেশটো বিনষ্ট নকৰে ইয়াৰ নহয়নে বাৰু হয় নাই বাৰু পৰিৱেশটো যাতে চবে ক্লিন কৰি ৰাখে তো আমি এতিয়া ফাইনেলি আমাৰ যিটো আমাৰ মিছন আছিল মিছন কমপ্লিট কৰিলোঁ নহয়নে বাৰু আৰু এখন মোৰ বাইকখনৰ কাৰণে সৰুকৈ এটা কিবা এটা দিব চেষ্টা কৰিলোঁ সিহঁতক কি পাইছে কি পাই নাজানো বাৰু তো আমাৰ আজি ন ইনষ্টেণ্টলি হ'ল প্লেনটো প্ৰি প্লেন নাছিল গতিকে আমাৰ বয়ছবিলাকে কিবা এটা ক'ব আপুনি শুনি লওক কয় এতিয়া বঞ্জিত কেনেকুৱা লাগিল ক ভালে লাগিল ভালে লাগিল মানে সকলোৱে আহিব চাই ধুনীয়া লাগিছে ফেমিলিৰ লগত এনজয় কৰিব আহিব ন অলপমান ন সদায় আৰু ব্যস্ততা মানুহৰ যান্ত্ৰিক জীৱনত আপুনি কওক সুখতো নাই একচুৱেলি সুখ আমি এনেকুৱা বস্তু নহয় যে কাৰোবাৰ ছিঙি আনিম ন এইটো বিচাৰিও ল'ব জানিব লাগিব য়েছ আৰু আমি ওচৰত থকা জেগা হয়নে নাই আমি দূৰত যাব দৰকাৰে নাই ওচৰতে আছে ইমান ধুনীয়া এটা পুখুৰী তাৰ পৰা আমি সৌন্দৰ্য এনজয় কৰি আমি আমি পৰিয়ালৰ লগত এটা টাইম অলপ পাছ কৰিব পাৰোঁ য়েছ আৰু আহিব সকলোৱে আহিব আপুনি মিনি পিকনিক য়েছ আৰু এই পুখুৰীটো ছাৰ দৰং জিলাত পৰে দৰং ডিষ্ট্ৰিক্টৰ পৰা আকচুৰ নহয় আমাৰ পৰা প্ৰায় 20 কিলোমিটাৰ হ'ব না
হ'ব না 15-20 কিলোমিটাৰ এনেকৈ হ'ব আৰু আপুনি কওক লমাকে ভাল লাগিছে না থেংক ইউ সকলোকে ধন্যবাদ বাৰু আৰু কোনদিনা পাওঁ এনেকৈ নহয় জানো একেলগে গতিকে মানুহৰ জীৱন আজি আছোঁ কালি নাই হা এনেকৈ আৰু আহি আছে আমাৰ পিকনিক আহি আছে আকৌ নহয় কি তাকে ধন্যবাদ সকলোলৈ বাই বাই দেই ঠিক আছে